Hey, what's up guys? How are you? কেনে আপোনালোকৰ খবৰ? আজি কোন ধৰণৰ মই এক্সপেৰিমেণ্ট নকৰোঁ, জাষ্ট কিছুমান মানে সেই দিম যে মানে এনেকুৱা পাঁচটা মানে চাইন্সৰ বস্তুৰ কথা ক'ম, আৱিষ্কাৰৰ কথা ক'ম, যিকেইটা আৱিষ্কাৰ যদি আজি থাকিলেহেঁতেন তেনেহ'লে আমাৰ দুনিয়া মানে চেঞ্জ হৈ গ'লা হয়, আমাৰ লাইফষ্টাইল চেঞ্জ হৈ গ'লা হয়। এনেকুৱা কিছুমান আৱিষ্কাৰ মানে ওলাইছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেই আৱিষ্কাৰ এতিয়া নাথাকিল। গতিকে সেই পাঁচটা আৱিষ্কাৰ মই নাম ক'ম। প্ৰথম 1 নম্বৰ আৱিষ্কাৰটো হৈছে স্লুথ ডিজিটেল কোডিং ছিষ্টেম। স্লুথ ডিজিটেল কোডিং ছিষ্টেম জেন স্লুথ নামৰ এজন চাইণ্টিষ্টে উলিয়াইছিল। সেই জেন স্লুথ নামৰ চাইণ্টিষ্টজনে কৈছিল যে ইণ্টাৰনেট যদি মই জাষ্ট এটা এক্সাম্পল দিওঁ, যদি আপোনালোকৰ ধৰক ইণ্টাৰনেল মেমৰি 16 GB বা 24 GB থাকে, বা যিমানে 128 GB থাকিলেও এটা টাইমত কম হৈ যায় মানে এটা টাইমত মানে লাষ্টত যাই পেলাই মেমৰি ফুল হৈ যায়। কিন্তু জেন স্লুথে এনেকুৱা এটা আৱিষ্কাৰ উলিয়াই দিছিল যে সেই আৱিষ্কাৰটো দি মানে 8 KB, মাত্ৰ 8 KB মেমৰিৰ দ্বাৰা 8খন চিনেমা কম্প্ৰেছ কৰিব পৰা গৈছিল। এনেকুৱা এটা আৱিষ্কাৰ কৰি উলিয়াইছিল। আৰু এতিয়া ফিলিপছ কোম্পানী এটাৰ আগত মানে এই যিটো 64 KB এখন মেমৰিত 64 KB মেমৰি এখনত 8খন চিনেমা কম্প্ৰেছ কৰি প্লে কৰি ঢুকাইছিল। 64 KB, নট GB, KB 64 KB কি এটা ফটোই নাপায় আজিকালি ভালকৈ। গতিকে 64 KB মেমৰি এখনত 8 KB 8খন চিনেমা কম্প্ৰেছ কৰি প্লে কৰি ঢুকাইছিল ফিলিপছ কোম্পানীৰ আগত। কিন্তু এই যিটো ছিষ্টেম বনাইছিল, এই ছিষ্টেমটো ফিলিপছ কোম্পানীক দিয়াৰ আগতে তেওঁক ৰহস্যময়ভাৱে মাৰি পেলাইছিল। গতিকে এইটো স্লুথ ডিজিটেল ছিষ্টেম বহুত মানে আমাৰ জীৱন উন্নতি হ'ল আকৌ যদি থাকিল হয়, আজি দিব পাৰিলে আকৌ এই ফৰ্মুলাটো দিয়াৰ আগত তাক ৰহস্যময়ভাৱে মৃত্যু হৈ গৈছে মানুহজন। গতিকে নলিলাক। তাৰপিছত আহিল ছেকেণ্ড বস্তু ষ্টাৰলাইট কেনেকুৱা এটা বস্তু। ষ্টাৰলাইটটো খুলিছিল যে মৰিছ ৱাৰ্ড নামৰ এজন চাইণ্টিষ্টে ষ্টাৰলাইটটো উলিয়াইছিল। ষ্টাৰলাইটটো কেনেকুৱা ধৰণৰ বস্তু, ষ্টাৰলাইটে হাতকে একদম উচ্চতকৈ উচ্চ টেম্পাৰেচাৰ সহ্য কৰিব পাৰে। ষ্টাৰলাইটে এনেকুৱা কিছুমান টেম্পাৰেচাৰ মৰিছ ৱাৰ্ডে কৈছিল যে নিউক্লিয়াৰ ব্লাষ্ট যি থাকে বোমা, সেই বোমাৰ ব্লাষ্টটো সহ্য কৰিব পাৰিছিল, সিমান টেম্পাৰেচাৰ সহ্য কৰিব পাৰিছিল এই ষ্টাৰলাইটে। আৰু কৈছিল যে কণী এটাত যদি ষ্টাৰলাইটৰ আৱৰণেদি ঢাকি দিয়া হয় তেনেহ'লে যদি গৰম লাভাত পেলাই দিয়া হয় না কণীটোতে তথাপিও নাভাবে। ইমান পাৱাৰফুল বস্তু এটা আৱিষ্কাৰ কৰিছে ষ্টাৰলাইট। গতিকে এই ষ্টাৰলাইটটো টিভি শ্ব' এটা প্ৰদৰ্শনো কৰিছিলে ষ্টাৰলাইটটোৰ, কিন্তু মানে আৱিষ্কাৰ কৰি উলিয়াইছিল, কিন্তু বস্তুটো কি হ'ল মানে লাষ্টত দিবই নদিলাক। চাইণ্টিষ্টজনে মানে এই যিটো বস্তু ষ্টাৰলাইটটো উলিয়াইছিল, সেই ষ্টাৰলাইটটো মানে কোনোদিনে কাকো নকলাকে কি ফৰ্মুলাই দিব নাছিল। এই বস্তুটো সেনেকে মানে তেওঁৰ মৃত্যুৰ লগতে মানে নহয় গ'ল আৱিষ্কাৰটো। তেওঁ কোনোদিনে কাকো নকলাকে এই বস্তুটো কোনোদিনে কেনেকৈ বনাইছিল মানে। তাৰপিছত 3 নম্বৰ বস্তুটো হ'ল ডেথ ৰে মানে কেনেকুৱা ধৰণৰ বস্তু। নিকোলাৰ টেছলাই ডেথ ৰে উলিয়াইছিল। মানে ডেথ ৰে কেনেকুৱা ধৰণৰ বস্তু, ডেথ ৰে যদি থাকে নে, ডেথ ৰে দি আমাৰ একদম মানে বহুত দূৰণিৰ পায় ডাঙৰতকৈও ডাঙৰ এয়াৰক্ৰাফ্ট যি থাকে এই যুদ্ধৰ নামত লগা, সেই এয়াৰক্ৰাফ্ট ডাঙৰতকৈও ডাঙৰ এয়াৰক্ৰাফ্ট মানে বহুত দূৰৰ পায় মাৰি পেলাই দিব পাৰিছিল। এনেকুৱা পাৱাৰফুল আছিল ডেথ ৰে এনেকুৱা পাৱাৰফুল বস্তু আছিল। নিকোলাৰ টেছলাই উলিয়াইছিল। কিন্তু তেওঁৰ মতে নিকোলাৰ টেছলাই কৈছিল যে যিখন দেশত তাতে এই ডেথ ৰেটো থাকে, অস্ত্ৰবিধ থাকে, সেইখন দেশ কোনোদিনে যুদ্ধত নাহাৰে। কাৰণ ইমান দূৰৰ পায় সিহঁতে এয়াৰক্ৰাফ্ট অকণমান ধ্বংস কৰি দিব পাৰে, বহুত দূৰৰ পায় এয়াৰক্ৰাফ্ট অকণমান ধ্বংস কৰি দিব পাৰে। সেইটো হৈছে ডেথ ৰে। কিন্তু যিমান এই বস্তু ডেথ ৰেটো বনবাক লাগি মানে যিমান ধন লাগছিল, যিমান পইচা পাতি লাগছিল, সেই পইচাখিনি কিন্তু তেওঁৰ হাতত নাছিল। আৰু সেই সময়ত কোনো মানুহে বিশ্বাসো কৰা নাছিল যে ইমান এনেকুৱা এটা আৱিষ্কাৰ ওলাব পৰা যায়। গতিকে কোনো কোম্পানী তেওঁক পইচা দিয়াও নাছিল। গতিকে এই বস্তুটো তেওঁৰ মৃত্যুৰ লগত মানে এই বস্তুটো নোহোৱা হৈ গ'ল। তাৰপিছত নেক্সট বস্তু আহিল ক্ৰনোভাইজাৰ এনেকুৱা এটা বস্তু হৈছিল। বস্তুটো উলিয়াইছিল 1964-ত ফাদাৰ এমনাটি নামৰ এজন চাইণ্টিষ্টে উলিয়াইছিল। ক্ৰনোভাইজাৰ দি এনেকুৱা এটা বস্তু আছিল যিটো দি ফিউচাৰ চাব পাৰিছিল, ফিউচাৰত কি হ'ব সেই বস্তুটো চাব পাৰিছিল। তেওঁৰ মতে কি কৰিছিল মানে
যিটো মানে সেই আছিল লুমিনাছ এনাৰ্জিৰ যিটো এনাৰ্জি থাকে আৰু চাউণ্ড এনাৰ্জি আৰু চাউণ্ড লুমিনাছ এনাৰ্জি আৰু চাউণ্ডৰ পাই মানে কিছুমান চাউণ্ড যিটো ওলয় লুমিনাছ এনাৰ্জি আৰু চাউণ্ড যিটো ওলয় সেই চাউণ্ডটো এই যিটো ক্ৰন'ভাইজাৰ আছে সেইটো এবজৰ্ব কৰি দিছিল আৰু সেই বস্তু সেই চাউণ্ডটোৰ পৰাই তেওঁলোকে ভৱিষ্যত চাব পাৰিছিল যিটো লুমিনাছ এনাৰ্জি আৰু চাউণ্ডৰ পৰাই এবজৰ্ব কৰি সেই ক্ৰন'ভাইজাৰটোৰ ফিউচাৰ দেখুৱাইছিল আমাক ফিউচাৰ দেখুৱাইছিল গম পাইছে না গতিকে ফিউচাৰ দেখুৱাইছিল এনেকুৱা এটা অস্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছিল তেওঁ কৈছিল যে সেই অস্ত্ৰটিৰ বহুতকেইটা খন দেখা পাইছিল তেওঁ আৰু যীশু খ্ৰীষ্টৰ যিটো মানে ক্ৰুচিফিকেশ্যন কৰিছিল মানে যাক শাস্ত্ৰী যে মাৰিছিলে যীশু খ্ৰীষ্টৰ ক্ৰুচিফিকেশ্যনত তেখেতে দেখা পাইছিলে ক্ৰন'ভাইজাৰেদি সেইটো তেখেতে দাবা কৰিছিল আৰু যদি এই ক্ৰন'ভাইৰাছ থাকিলে আজি আমি কৰোণা ভাইৰাছত মানে ৱৰ্ল্ডখন কৰোণা ভাইৰাছত মানে সেই হ'ব নালাগিলে হয় গতিকে ক্ৰন'ভাইৰাছটো এটা পাৱাৰফুল আৱিষ্কাৰ আছিল বহুত কিন্তু যেতিয়া মানে তেওঁৰ মানে একদম বুঢ়ো হৈ গ'ল চাইণ্টিষ্টজন বুঢ়ো হোৱাৰ টাইমত যিকেইটা চাইণ্টিষ্টৰ হেল্পত তেখেতে বনাইছিল গোটেইকেইটা একদিন লগ লাগি পেলাই পিছত কি কৰিলে চাইণ্টিষ্ট কেইজনৰ লগত লগ লাগি পেলাই এই যিটো ফিউচাৰ চাব পৰা ক্ৰন'ভাইজাৰ আছিল সেইটো ধ্বংস কৰি পেলালা কাৰণ সেইটো যদি থাকিলে হয় না বৰ্তমান মানে বহুত কিবা কিবি হৈ গতিকে সেই বস্তুটো ধ্বংস কৰি পেলোৱা গৈছিল আৰু তাৰপিছত লাষ্ট এটা বস্তু আৱিষ্কাৰ কৰিছিল সেইটো হৈছে ক্লাউড বাষ্টাৰ এনেকুৱা এটা পাৱাৰফুল আৱিষ্কাৰ আছিল ক্লাউড বাষ্টাৰৰ দ্বাৰা বৰষুণ পেলাব পৰা গৈছিল মানে যদি ক্লাউড বাষ্টাৰ ইউজ কৰে নে বৰষুণ নাহা জেগাত একদম খৰাঙৰ দিনত বৰষুণ আহি গৈছিল সেই ক্লাউড বাষ্টাৰ ইউজ কৰিলে এই ক্লাউড বাষ্টাৰটো বনাইছিল বিলম্বিক নামৰ একজন চাইণ্টিষ্টে বনাইছিল মানে কি কৰিছিল এই প্ৰথম যেতিয়া ইউজ কৰিছিল এইটো 2জন কৃষকৰ মতে তেখেতে ইউজ কৰিছিল এই বস্তুটো সেই 2জন কৃষকৰ মতে ইউজ কৰি গধূলা টাইমত ৰাতিপুৱা ইউজ কৰিছিল গধূলা টাইমত মানে বৰষুণ আহি গৈছিল কিন্তু এই বস্তুটো আৱিষ্কাৰ কৰাৰ কাৰণে কিন্তু মানে আইন বিৰোধী বুলি কয় এই বস্তুটো আইন বিৰোধী বুলি কয় তেখেতক গ্ৰেপ্তাৰ কৰি দিছে আৰু এই বস্তুটো বেন কৰি দিছে ক্লাউড বাষ্টাৰটো কাৰণ কি জানেনে কাৰণ হৈছে এই বস্তুটো যিখন দেশত থাকে সেইখন দেশত মানে কৃষকৰ মানে বহুত উন্নতি হ'ব কৃষকে বহুত ধান উৎপাদন কৰিব কিবা কিবি কৰিব গতিকে সেইখন দেশ উন্নতি হৈ যাব সেইখন দেশত কিন্তু সেইটো বস্তু ধনী দেশগিলাখনে বিচৰা নাছিল যদি মানে সেইটো বস্তু থাকে দুখীয়া দেশৰ ওপৰত যিটো নিয়ন্ত্ৰণ আছিল তেওঁলোকৰ সেই নিয়ন্ত্ৰণটো চাইড হৈ যাব গতিকে সেই বস্তুটো নিবিচাৰি পেলাই আনন্দে কি কৰিছে সেই বস্তুটো বেন কৰি দিছে আৰু তেখেতক জেলত ভৰাই থৈ দিছে আৰু জেলৰ ভিতৰত তেখেতে মৃত্যু হয় গতিকে এই পাঁচটা আৱিষ্কাৰ যদি আজি থাকিলে আমাৰ কিজানি জীৱনশৈলী একদম চেঞ্জ হৈ গ'ল লাইফ ৱৰ্ল্ড চেঞ্জ হৈ গ'ল সেইটো বস্তু গতিকে আজি কৰোণা ভাইৰাছত ডুবিব নালাগিলে হয় যদি ক্ৰন'ভাইজাৰ থাকিলে এইখিনিয়ে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' পাই থাকিব আৰু মই এক্সপেৰিমেণ্টটো বহুত কৰোঁ এক্সপেৰিমেণ্টটো আগৰ ফালে দিছোঁ মই বহুকেইটা চাব পাৰে এক্সপেৰিমেণ্টকেইটা গতিকে এইখিনিয়ে আছিল